বন্ধুসকল আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ কমলটি শৰ্মা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্তমান আছোঁ বাটাচালিৰ অন্তৰ্গত কেন্দুৱা গাঁৱত। ইয়াত এটা আমাৰ মন্দিৰ এটা আছে বুঢ়াটা থান বুলি। দেখুৱাইছোঁ আপোনালোকৰ পৰিৱেশ কেনেকুৱা, মন্দিৰ কি। ব'লক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক লেটছ গ'। সুন্দৰ পৰিৱেশ চাৰিওফালে রাস্তা সোমাই গৈ আছোঁ। এই মানে থানখন মানে কি বহুত বছৰ পুৰণি ঐতিহ্যমণ্ডিত থান। ইয়াত মানে আপোনাৰ সভা হয়, বহাগৰ 11 তাৰিখে ইয়াতো সভা হয়। বহুত মানুহ ইয়াতে বোলে সমাগম হয়। এই ইয়াত দেখিবলৈ পাইছে থানখন, ইয়াত দেখা পাইছে আপোনালোকে। চাৰিওফালৰ পৰিৱেশটো বহুত বোলে ভাল লাগে। ইয়াত দেখুৱাই আছোঁ আপোনালোকক। এইখনে ফিল্ড এখন আছে, পিছফালে চাৰিওফালে কেৱল সেউজীয়া। কি প্ৰাকৃতিক পৰিৱেশ মানে কি মনোমোহা দৃশ্য। আপোনালোকে ইয়াতে আহিব পাৰে, চাব পাৰে। কি সুন্দৰ সুন্দৰ পৰিৱেশ চাৰিওফালৰ সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ মই। 360 ভিউ চাতে দেখুৱাইছোঁ আপোনালোকক। ব'লক থানখনত ব'লক 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 দেখুৱাই আছোঁ আপোনালোকক। আজি মানে কি দুখৰ বিষয়ে এটা মানে কি মই ইয়াতে আহিছিলোঁ। আহলে পিছত মানে কি ইয়াৰ যিটো আমাৰ দেউৰী থাকে, দেউৰীটোত মানে নাই যি বৰ্তমান। নহ'লে আপোনালোকক আৰু কিছু তথ্য দিবলৈ পাৰিলোঁ হয় এই থানখনৰ বিষয়ে। কি কৰিব আৰু উপায় নাই। আজি বিহুৰ কাৰণে ক'ৰবাত গৈছে চাগে। চাই লওক আপোনালোকে দেখুৱাই আছোঁ মই। শ্ৰী শ্ৰী বুঢ়াটা থান। ব'লক আৰু মই চাৰিওফালৰ পৰিৱেশ মই দেখুৱাই আছোঁ আপোনালোকক। ব'লক 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 ব'লক। বহুত ঐতিহ্যমণ্ডিত থান এইখন। আহিম বাৰু বহাগত আকৌ একবাৰ। আহঁত গছ বহুত পুৰণি। এইটো মানে জাগ্ৰত মন্দিৰ, এইটো জাগ্ৰত থান হয়। যি মানে আপোনালোকে হেৰি বিচাৰে চব বোলো পাই যায় ইয়াতে। বৰ্তমান আহি পাই গ'লোঁ বেহাৰৰ মাছ। ইয়াত দেখা পাইছে এই থানৰ পৰা আহি বৰ্তমান বেহাৰ খেতি। কিমান বিঘা বেহাৰ খেতি কৰিছে চাওক। চাৰিওফালে কিবা হালধীয়া হালধীয়া। কি মজা মজা পৰিৱেশ, তাকে কয় গাঁৱলীয়া পৰিৱেশ। কি সুন্দৰ। কি সুন্দৰ পৰিৱেশ দেখা পাইছে আপোনালোকে। এয়া চাই লওক। ব'লক ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। ব'লক ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, ভিডিঅ'টো কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, টেক কেয়াৰ। পুনৰ এটা ভিডিঅ'ত লগ পাম। বাই বাই, লাভ ইউ।